डिपुटि स्पिकार अबिराम महानायक बिथांखौ आलासि हिसाबै लिंहरनानै जोङो लन्च खालामनाय जाबाय। दा अमृत बृक्ष आन्दलना दिनैनिफ्राय लानानै फैगौ 15 आगस्तसिम गायनायनि हाबाफारिया सोलिबाय थागोन। दा बे अमृत बृक्षनि मावथांखियाव बयखौबो रायजो राजाफोरखौ लैहोर लैहोर बाहागो लानो थाखाय जोङो खावलायहरनाय जाबाय। दा जोंनि बे बोथोरा जाहैबाय क्लाइमेट चेन्ज, माने दायो हिट वेवफ्रा गोलावसिन जाबाय, गोबां बिदुं दुंबाय थानो हायि बादि जाबाय। बेफोर जाहैबाय बिफां लाइफां खम जालांनायनि थाखायनो बे क्लाइमेट चेन्जनि थासारिया दिनै गिलु बालु जानो हमदों। दा बिनिखायनो जोङो गासै रायजो राजाफोरखौ बिनि सायाव सांग्रां जानो थाखाय जोङो खावलायदों आरो भबिष्यताव जोङो जोंनि आबहावाखौ गोग्गो आरो गुसु सुदेम लाखिनो थाखाय जोङो दिनैनिफ्रायनो दानो जोङो जुदि बिफां गायनायनि मावथांखिखौ मावफुंनानै जोङो बे बुहुमखौ सोमखोर खालामफिनाब्ला जोंनि इयुना माने गिलु बालु जाहैनो हागौ। सोरबायदि सुबुंफोरनो बा माबायदि कमिटि आफादफोरनो गायनो थाखाय बिबानखौ होनाय जादों? जोंहा चिरां जिल्लायाव गासै 7टा स्टकिं पइन्ट दङ। बे स्टकिं पइन्टआव जोङो फुलिफोरखौ EBA नार्सारिनिफ्राय लाबोनानै जमा खालामफैदोंमोन। दा बे 7टा डिस्ट्रिबिउसन पइन्टनिफ्राय जोङो गासै चिरां जिल्लायाव 107टा डिस्ट्रिबिउसन पइन्ट्सफोर दं। बे डिस्ट्रिबिउसन पइन्ट्सफोराव जोङो स्टक पइन्टनिफ्राय गासैबो फुलिफोरखौ रानखांजोब्बाय। दानिया बे 107टा डिस्ट्रिबिउसन पइन्ट्सफोरनिफ्राय कअर्डिनेटरफ्रा बेनिफिसियारिफोरनो राननानै हरगोन। जोंनि चिरां जिल्लायाव देग्लायहाय गासै 5,78,000 फुलि गायनायनि टारगेट दङ। दा बे टारगेट मथे जोङो बेखौ 15 आगस्तसिम फोजोबनायनि थाखाय जोङो थांखि लानाय जादों। बेनिफिसियारिफोरखौ गायनो थाखाय मा खालामो? दा जोंनि बे 107टा डिस्ट्रिबिउसन पइन्ट्सफोराव कअर्डिनेटरफोर थायो। बे कअर्डिनेटरफोरा बेनिफिसियारिफ्रा जेब्ला फुलिखौ लांफैयो अब्ला बिथांमोनहा माने साजेसन होगोन, एक्सपार्ट भिउ होगोन, माब्रै फुलिखौ गायनांगौ, माब्रै गायखांनायनि उनाव जोथोन लानांगौ। आरो जोंनि फरेस्ट डिपार्टमेन्टनिफ्रायबो सम सम 15 आगस्तसिम बे डिस्ट्रिबिउसन पइन्ट्सफोराव थांनानै माखासे ट्रेनिंखौ होनाय जागोन। আজি আমার ভারতের সম্মানীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ার এখনি অভিযান কবলে গেলে আরম্ভ হয়েছে। আপনারা জানে যে প্রধানমন্ত্রী ডাঙরিয়ায় কেদিনমান আগতে ঘোষণা করেছিল যে এক পেট মাকে নাম, মানে নিজের মাতৃৰ নামত এশখনকৈ গছ ৰুব দিছিল। তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ গোটেই অসমত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গছ পুলি ৰোপণৰ এটা সিদ্ধান্ত লোৱা হৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ চিৰাং জিলা বন সংৰক্ষণ কাৰ্যালয়ৰ অধীনত আজি আমি ইয়াতে সেই গছ পুলি ৰোপণৰ শুভাৰম্ভণি কৰিলোঁ, যিটোক আমি কৈ আছোঁ অমৃত বৃক্ষ আন্দোলন বুলি। তো আপোনালোকে জানে যে যোৱাবাৰ 3 জুন 2023 তাৰিখত আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিল যে অমৃত বৃক্ষ আন্দোলনটো, তাৰে পৰিপ্ৰেক্ষিতত বিগত 19 ছেপ্টেম্বৰ 2023 চনত আমাৰ গোটেই অসমত সন্মানীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বা নিজৰ প্ৰচেষ্টাত গোটেই ৰাজ্যত 2 কোটিৰ ওপৰত গছপুলি ৰোপণ কৰা হৈছে। তো এইবুলিও আজিৰ পৰা আগত 15 আগষ্ট তাৰিখলৈকে 3 কোটি গছপুলি ৰোপণৰ এটা সিদ্ধান্ত আমাৰ অসম চৰকাৰে লৈছে। সেই হিচাপে আমাৰ চিৰাং জিলাতো এটা নিৰ্দিষ্ট সংখ্যক গছপুলি ৰোপণৰ নিৰ্দেশ দিছে। আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে আমাৰ সেই যিটো সংখ্যা গছপুলি ৰোপণৰ সেইটো পাৰ হৈও বেছিও হয়তো হৈ যাব। আৰু আমি খুবেই আশাবাদী যে আমাৰ ৰাইজে এইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ মাতৃৰ নামত এশখনকৈ গছপুলি ৰোপণ কৰি আমাৰ এই অসমৰ যিটো জলবায়ুৰ পৰিৱৰ্তন
বা আবহাওয়াৰ পৰিৱৰ্তন হৈ আছিল তাক ৰুধিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ যাচিছোঁ যে যাতে সকলোৱে মিলি আমাৰ এই কাৰ্যসূচীটো সম্পন্ন হয় আৰু আমি ভৱিষ্যত প্ৰজন্মক এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰি থৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। আমার চিরাং ডিস্ট্রিক্টত অমৃত বৃক্ষ আন্দোলন আমি আরম্ভ করে আছো। সো আমার জেলা টার্গেট আছে 5,78,000 স্যাপলিংস প্লান্টেশন আমি আজি পৰা আগস্ট 15 তারিখ তক আমি এটু প্লান্টেশন করিম। আমি বিভিন্ন NGOs আৰু আমাৰ সেলফ হেল্প গ্ৰুপ মেম্বাৰ্স আমি এটু ইনভলভ কৰি আছো, স্টুডেন্টস আৰু আমাৰ টিচাৰ বিলাক কবি। সো আমাক আশা আছে আমি সোনকালে এটু টার্গেট অ্যাচিভ করিম। বর্তমান আমার ডিস্ট্রিবিউশন মোটামুটি প্রত্যেক BCDCত আৰু আমাৰ বিভিন্ন স্কুলছত আমি এটু ডিস্ট্রিবিউশন কৰিছোঁ। তাৰপৰা আমাৰ যি বেনিফিচিয়াৰিজ আছে যি SHG মেম্বাৰ্স আৰু স্টুডেন্ট বিলাক কালেক্ট কৰি প্লান্টেশন এটু 15 দিন উইন্ডো পৰা তেওঁ প্লান্টেশন কৰিব। থ্যাংক ইউ।